নমস্কাৰ বন্ধুসকল, এয়া হৈছে মোৰ অকণমানি মৰমৰ ঘৰ। আৰু কামৰ পৰা উভতি আহি মইনো আবেলিটোক কাৰ লগত কটালোঁ, কেনেকৈ কটালোঁ, আৰু মোৰ ঘৰখননো কি মৰম লগা, বাহিৰৰ পৰিৱেশটো কেনেকুৱা, তাকে দেখাবলৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইফালে চাই দিয়কচোন। অ' বৰমা, সৰু বৰমা, এইফালে চাওক, হাঁহি দিয়ক। কি বনাইছে? কি বনাইছে? পিস্তল পিস্তল বনাইছেনে? বা सस्ता पिस्तौल महंगा बूटी और बिक्री कर टका मान तो कमाने में मार মোক মাৰক তো। মই স্টিক এটা লাগাও অকমান লাঠি লাগে আইও মা অকমান স্টিক পোৱা নাই কি বনাইছা এইটো? কাম নাই হেবক তা থাকা শ্ৰী গণেশা ভগৱান শ্ৰী গণেশা হয় নি? এতিয়া কি ভগৱান শ্ৰী গণেশক বনাবা? নিবিৰে শ্ৰী গণেশা কৈ থাকে আজি নিবিৰৰ কাৰণে এটা বনাই দিছো আৰু নিবিৰৰ কাৰণে বনাই দিছা? অকমানি লাগে বেছি দীঘল নহয় নিবিৰক দিবাগে নি বনাই পিনি? নিবিৰক দিমগে কিন্তু ৰাস্তাতে ভাঙি গ'লে নিবিৰক কম লোৱা নিবিৰ আধা ভগৱান শ্ৰী গণেশা এনেকৈ ক'ব লাগিব আৰু এইটো তোমাৰ নিজৰ কাৰণে বনাইছা? নাই এইটো আপ্পাৰ কাৰণে বনাইছো এইটো আপ্পাৰ কাৰণে বনাইছা। আৰু এইটো লাফিং বুদ্ধটো? লাফিং বুদ্ধটো হাঁহিয়ে থকা নাইচোন, গাহৰি নিচিনাহে লাগিছে। মই এতিয়া বনাব শিকিছোহে আজি কালি বনাইছিলোহে আৰু এইটো কোনে বনাব শিকালে তোমাক? মই নিজে শিকিছোঁ নিজে নিজে? মই ক্লে দি যি কৰি থাকোঁ যে সেইকাৰণে ভাবিলোঁ আজি বনাই তাৰপৰা এইটো কি ক্লে নিচিনা নহয় ইয়াৰ পিছত আৰু এটা আছে যে এইটো মাটি এইটো কি বনাব? এইটো মই বনাম এইটোকে বনাই আছোঁ আকৌ এইটোকে বনাইছে। এইটো বহুত মাটি লাগিব বহুত মাটি লাগিব বনোৱা ভাল কথা, ভাল কাম কৰিছা। এয়া কি দলং? ঢলা শদিয়া নে বগীবিল দলং? হয়, এইখন কি দলং? বগীবিল। বেলেগ বগীবিল আৰু দেই। পানীখিনি ইমান ঘোলা। বগীবিল লগা নাই। পাৰ হওক। ৰৈ আছে যে বগীবিল দলঙত? ৰৈ আছে নেকি? মানুহ পাৰ হ'ব লাগিব নহয়, এনেকৈ ৰৈ থাকিলে কেনেকৈ হ'ব? ঠিক বহুত কলাৰ মাজত এইটো কি বগা পাহাৰ নেকি? বগা পাহাৰ দেখি এই মাথা লাগিব আপোনাৰ মাথা। বগা পাহাৰ বগা পাহাৰ ধৰি যোৱা হাপু আৰু এয়া কি ব্ৰহ্মপুত্ৰ নদী। আমাৰ ব্ৰহ্মপুত্ৰ নদীখন ক'ত আছে বুলি ক'লে আমি কি ক'ম? আমাৰ ঘৰৰ সন্মুখেদি ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে হয় নাই? আৰু তাতে ঢলা শদিয়া কি নহয় বগীবিল দলং আছে। অকণমান আগতে বগীবিল কৈছিলে। ধৰা আহি পাব তাৰপিছতহে বগীবিল প্ৰথমতে পাই তাৰপিছত ঢলা শদিয়া। ইয়াত বহুত বিভিন্ন ধৰণৰ কি আছে? পৰিয়ে থাকিম এতিয়া ধুনীয়া। আমাৰ চোতালখনে কিমান ধুনীয়া, ইমান ধুনীয়া চোতাল। ইয়াতে আৰু কি লাগে আৰু ইমান ধুনীয়া চোতাল। ইয়াতকৈ ধুনীয়া চোতাল আৰু লাগে নেকি মানুহক হয় নাই? চোতালতে দলং, চোতালতে নদী, চোতালতে মাছ। এই নদী নামিছে আৰু মাছ ধৰিব নাযায় নি? নাযায়? টান কথা মই কালিহে গম পাইছোঁ কৈছোঁ বহুত টান নি? তোমাৰ মাথা ওপৰত গুচি যাব। তুমি বহুত মূৰ্তি এনেই নষ্ট কৰি দিবা। ক'বা কি আজিৰ পৰা নবনাওঁ আৰু দেই এনেকুৱাহে ক'বা আৰু ইমান টান। ক'ত গ'ল জানো? এয়া মোৰ ঘৰটো অকণমানিকৈ জিলিকি আছে আৰু মই ওচৰৰ পৰা লৈছোঁ, অকণমান ডাঙৰ দেখিছে। মোৰ ভাবে তুমি আজৰি নিচিবা। এয়া আমাৰ ঘৰৰ পদূলি পানী আৰু বানপানী। এইকেইটা ঢেকীয়া বুটলিছে, জামু পাৰিছে, আম পাৰিছে।
খটাখৰিটো মানাম কি পাৰিছা পানীতে পৰিব গোটেইটো এইজনী আকৌ বুটল দিছে অকণমানি ছোৱালীজনী ধুনীয়া নহয় জানো আমাৰ ঠাইত গাতে পৰিব ফৰ্মতি মাৰিছে মই ফুৰিছোঁ যেতিয়া আপোনালোকক দেখাইছোঁ নামঘৰ বোকা হ'লে কি হ'ব পানী কলেজত থাকি যাব শুনি পাইছে নাই মোৰ কথা শুনি পাইছে নাই নতুনকৈ বনোৱা চেপাটো কি হ'ল চেপাটো কি হ'ল চেপাটো কি হ'ল আপুনি চোৰ নি চোৰ আপুনি চেপা চোৰ হৈ গৈছে হয় নাই চেপা চোৰ গৈছে পাকঘৰ চেপা ওলোমাই নাই ইমান ধুনীয়া ঠাই সাৱধান নকৰিবা মোৰ গাত নলগাব এই তাতো অকলে ফুৰি আছে এইখিনিতে পাতিছিলে চেপা আৰু চোৰো হৈ গ'ল চেপা বনাইছিলেহে চেপাটো এদিন পাতিছিলেহে চোৰ মাছটো এদিনটো খাবলৈ দিব লাগে ইমান কষ্টেৰে বনোৱা চেপাটোৰে মাছ এটাও খাব নাপালেও বৰ দুখ মনে আমন জীৱনকৈ য'ত চেপাটো পাতিছিলে তাতে ঘূৰি ফুৰিছে বনাই আছে আকৌ নতুন চেপা আহি যাব ব'লা যাওঁগৈ ব'লা মানাম ব'লা যাওঁগৈ বহুত ফুৰিলোঁ টিকলি মোৰ ঘৰ অকণমানি মাহৰ ঘৰ চলো বাই এইফালে গৈ আকৌ এইফালে ঘূৰি আহিছে ৰাম গাতে তৰণিয়ে নাই এইটো যাক লাগে ইয়াৰ ফালে মোৰ কামৰা কি পালা আকৌ ৰাস্তাত বকুল ফুল পালোঁ মনত থাকিবনে বকুল ফুলৰ গোন্ধটো কেনেকুৱা ভাল অকল ভাল বেঙেনা নিচিনা ভাল কিন্তু বকুল ফুলৰ গোন্ধ বেঙেনা নিচিনা কি কথা কোৱা পাৰফিউম নিচিনা হয় নাই পাৰফিউম নিচিনা এনেকুৱা না তেলৰ নিচিনা ৰাম আৰু কিহৰ নিচিনা নাৰিকল তেল আকৌ নাৰিকল তেল নাই তেল নিচিনাই লাগিছে ধুনীয়া গোন্ধ আৰু এইটো ইয়াৰ ৰসটো উলিয়াই পেলাই মাথা সানিবলৈ ভাল হ'ব চাগে ইমান ধুনীয়া গোন্ধাই ন এইটো এতিয়া মাথা সানিম মই কিহৰ চাহ চেনি কৰি আছানো আৰু হিলো পালা নেকি বহুত চাওঁ হিলকেইটা চাওঁ কেনেকুৱা প্ৰথমে ধুই লওঁ ইমান লেতেৰা হৈ আছে হয় নি প্ৰথমে চাব কৰিব দিয়া সেইটো দিয়া আকৌ হিলটো দেখুওৱা আকৌ তুমি এইটো ধুনীয়া হিলটো দেখুৱাচোন এবাৰ সিটো এটা আকৌ এইটো এতিয়া উঠাব লৈছিলা যে সেইটো উঠাব লৈছিলা যে এইটো নহয় এইটো ডাঙৰটো এইটো ভালকৈ দেখুওৱা ওপৰতে কৰি বা ডিজাইনে বেলেগ ন ইয়াৰ দুটা চাইড আছে দেখিয়ে ভাল লাগিছে শিলকেইটা পানীত কৃষ্ণ চবেই নিজৰ ভাগে বাঁহৰ কামতে ব্যস্ত আৰু দেই অকল ককা আইতা নাতি ল'ৰা চব আৰু জেউৰা বনালা
Ayo,